কষ্ট বুদ্ধিটা চাইছিলে আমার এটা সহ্য হচ্ছে নাগরিকত্ব সংশোধনী বিধেয়ক 2016 বিরুদ্ধে আজি যি বন্ধৰ আহ্বান এই আহ্বানৰ প্ৰতি ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে। আমি APICR তৰফৰ পৰা এই বন্ধত আমি সহযোগিতা আগবঢ়াইছোঁ আৰু আজিৰ এই বন্ধৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে আচলতে অসমে আৰু বিদেশীৰ বোজা ল'ব নোৱাৰে আৰু অসমে আৰু কোনো ধৰ্মৰ নামত কোনো বিদেশীক আৰু ইয়াত স্থান দিব নোৱাৰে। গতিকে আজিৰ এই বন্ধৰ পৰা অসম চৰকাৰ ভাৰত চৰকাৰে এটা শিক্ষা লওক যাতে পৰৱৰ্তী সময়ত এই নাগৰিকত্ব সংশোধনী বিধেয়ক এয়া যাতে অসমৰ ক্ষেত্ৰত যাতে জাপি দিয়াৰ ব্যৱস্থা নকৰে। আমি অসমৰ ৰাইজে এই বিল কেতিয়াও আমি মানি নলওঁ আৰু আজি যি স্বতঃস্ফূৰ্ত বন্ধ এইটো তাৰেই প্ৰমাণ। লগতে আৰু এটা কথা ক'ব বিচাৰিম, যোৱাকালি দেখা পাইছোঁ যে আমাৰ বৰপেটা ৰোডত BJPয়ে বাৰম্বাৰ তেওঁলোকে মাইক লগাই পেলাই এনাউন্স কৰিছে যাতে ব্যৱসায়ীসকলে আজি দোকানবিলাক খোলা ৰাখে আৰু খোলা নাৰাখিলে তেওঁলোকৰ ট্ৰেড লাইচেন্স কৰ্তন কৰি দিব। গতিকে ইমানখিনি অধিকাৰ তেওঁলোকে ক'ত পালে? এতিয়া হিটলাৰৰ বংশধৰ নেকি? এতিয়া যদি BJPয়ে যদি হিটলাৰৰ আদৰ্শত চলি আছে তেতিয়াহ'লে কথাটো বেলেগ, কিন্তু এই হিটলাৰৰ আদৰ্শ কিন্তু ভাৰতবৰ্ষত নচলিব, অসমত নচলিব। এই কথাটো যাতে BJP RSS মনত ৰাখে। নাগরিকত্ব সংশোধনী আইন 2016 বিৰোধিতাৰে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন কৃষক মুক্তি সংগ্ৰাম সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে 46টা সংগঠনে যি অসম বন্ধ আহ্বান কৰিছিলোঁ সেই অসম বন্ধ সৰ্বত্ৰ প্ৰকাৰে সফল হৈছে আৰু বৰপেটা ৰোডতো ইয়াৰ বন্ধৰ প্ৰভাৱ পৰিছে, যাৰ কাৰণে আমি বৰপেটা ৰোড অঞ্চলবাসীক আমচুৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। তাৰ লগতে এইটো কথা মই কৈ থওঁ যে বৰপেটা ৰোডৰ আকাংক্ষা দোকানীৰ ওচৰত যাই স্থানীয় বিধায়ক তথা ৰাজ্যিক BJPৰ সভাপতি শ্ৰী ৰঞ্জিত দাসৰ ভাতৃয়ে লগত পুলিচ লৈ যায় দোকানীবিলাকক ভাবুকিৰে দোকান খুলিবলৈ চেষ্টা কৰি আছে। এইটো কাম চৰকাৰে এই কামটোৰ দ্বাৰাই চৰকাৰে নিজৰ ফেচিষ্ট চৰিত্ৰ প্ৰকাশ কৰিছে বুলি আমি আমচুৱে অনুভৱ কৰিছোঁ আৰু লগতে সকীয়াই দিছোঁ যে এনেধৰণৰ হিটলাৰী কাম আৰু পৰা যাতে BJP চৰকাৰ বিৰত থাকে।